হেল্ল' ফ্ৰেণ্ডছ, মই আজি আপোনালোকৰ ওচৰলৈ এটা ৰেচিপি লৈ আহিছোঁ। ৰেচিপিটো হৈছে কঁঠালৰ গুটিৰ সৈতে লাওৰ আগ। আহকচোন তেন্তে এইখিনি বস্তু বনাবৰ বাবে কি বস্তুৰ প্ৰয়োজন হ'ল। অকণমান লাওৰ আগ মই ধুনীয়াকৈ কাটি লৈছোঁ। সকলোৱেতো কাটিব জানেই, মই নেদেখুৱালোঁ আৰু আপোনালোকে কাটি ল'ব এইখিনি সৰু সৰুকৈ। আৰু এটা লৈছোঁ বিলাহী, দুটা কেঁচা জলকীয়া, আদা নহৰু অকণমান, পিঁয়াজ এটা লৈছোঁ, কঁঠালৰ গুটি কেইটামান ধুনীয়াকৈ কাটি লৈছোঁ, আলু এটা লৈছোঁ সৰু সৰুকৈ কাটি। এতিয়া এটা কেৰাহী গৰম হ'বৰ বাবে ৰাখি দিছিলোঁ মই। এতিয়া মিঠাতেল অকণমান দি দিলোঁ, পিঁয়াজ দিলোঁ আৰু জলকীয়াখিনি দিলোঁ, আদা নহৰু পেষ্টখিনিও দি দিলোঁ ইয়াতে। এতিয়া অকণমান ভাজি লৈ তাত মই এতিয়া এচামুচ জিৰা গুড়ি আৰু এচামুচ ধনিয়া গুড়ি আৰু আধা চামুচ ৰেড চিলি পাউডাৰ আৰু এচামুচ হালধি পাউডাৰ, 2 চামুচ নিমখ, তাৰপিছত বিলাহীখিনিও দি দিম এতিয়া মই। তাৰপিছত ধুনীয়াকৈ এইখিনি লৰাই ল'ম। অকণমান ভজা হোৱাৰ পিছত তাত মই কাটি ৰখা লাওৰ আগখিনি দি দিম। দি পেলাই অকণমান ভাজি লৈ তাত কঁঠালৰ গুটিকেইটা দি দিম মই। কঁঠালৰ গুটিকেইটা দিয়াৰ পিছত আলুখিনিও দি দিম মই ইয়াতে। আলুখিনি দিয়া হোৱাৰ পিছত মই ইয়াতে ঢাকনিখন মাৰি কিনে 10 মিনিটৰ সময়ৰ বাবে ৰাখি দিম। প্ৰায় এইখিনি ভজা হৈছে আৰু এইখিনি এতিয়া ধুনীয়াকৈ লৰাই ল'ম। তাত গৰম পানীখিনি দি 10 মিনিটমানৰ সময়ৰ বাবে সিজিবৰ বাবে ৰাখি দিম। আৰু আপোনালোকে ভিডিঅ'টি চাই ভাল পালে প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব আৰু প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো টিপি দিব।